Hello guys, মই ChitraMdoley আপোনালোকক পুনৰবাৰ মোৰ YouTube চেনেললৈ স্বাগতম জনাইছো। Guys, আজি মই এটা অতি গুৰুত্বপূৰ্ণ খবৰ এটা লৈ আহিছো। যেহেতু এই বছৰ সকলো ছাত্ৰ ছাত্ৰী অনলাইন যোগেদি এডমিশন কৰিব লাগিব। যোৱা 4 জুলাই তাৰিখে ডাইৰেক্টৰ অফ আসাম হায়াৰ এডুকেশ্যন ফালৰ পৰা এটা ঘোষণা কৰে যে অনলাইন কৰোঁতে ছাত্ৰ ছাত্ৰীসকলে এটা ইউনিক আইডি নাম্বাৰ লাগিব। এই নাম্বাৰটো আপুনি অনলাইন যোগেদি আপুনি পাব পাৰিব। সেইবাবে আপুনি ভিডিঅ'টো শেষলৈকে স্কিপ নকৰাকৈ চাই যাওক যাতে আপুনি অনলাইন কৰিব পাৰিব। আৰু গাইজ মই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত মই লিংকটো দিয়া থাকিব, আপুনি তাতে ক্লিক কৰি আপুনি অনলাইনটো কৰি ল'ব। আৰু আপুনি যিমান পাৰে ভিডিঅ'টো আপোনাৰ বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিয়ক যাতে সকলোৱে গম পায়। তাৰ বাবে গাইজ আপুনি গুগলত টাইপ কৰিব লাগিব http://dhconlineadmission.mtron.in.sp বুলি টাইপ কৰাৰ পাছত আপুনি চাৰ্চ কৰি দিয়ক। তাৰপিছত গাইজ আপুনি প্ৰথমে যিটো পাব DHC অনলাইন ৰেজিষ্ট্ৰেশ্যন ফৰ ইউনিক আইডি জেনেৰেশ্যন, এটা আপুনি ক্লিক কৰি দিব। এইটো ক্লিক কৰাৰ পাছতে আপোনাৰ ডাইৰেক্টৰ অফ হায়াৰ এডুকেশ্যন গভৰ্ণমেণ্ট অফ আসাম বুলি এটা পেজ ওলাব। ইয়াতে প্ৰথমতে আপোনাৰ দিয়া আছে আপুনি যেতিয়া ৰেজিষ্টাৰ কৰিব তেতিয়া আপুনি শুদ্ধভাৱে আপুনি ৰেজিষ্টাৰ কৰিবলৈ কৈছে। আৰু তাৰপিছত ছেকেণ্ডত আপুনি মোবাইলত আপোনাৰ নাম্বাৰ এটা যাব। আৰু থাৰ্ডত আপোনাৰ কৈছে যেতিয়া আপুনি এডমিশ্যন ল'ব তেতিয়া আপোনাৰ আইডি নাম্বাৰটো আপোনাৰ দৰকাৰ হ'ব। এটা আপোনাৰ ৰেজিষ্ট্ৰেশ্যন ফৰ্ম তলত আপুনি ফিল আপ কৰিব পাৰিব। পাৰ্চনেল ইনফৰমেশ্যন, প্ৰথম আপুনি ফাৰ্ষ্ট নাম, আপোনাৰ ফাৰ্ষ্ট নামটো যাৰ যি হয় আপুনি দিব। তাৰপিছত মিডল নেম আহিলে, তাৰপিছত লাষ্ট নেম, তাৰপিছত আপোনাৰ ফাদাৰ্ছ নেম, তাৰপিছত আপোনাৰ মাদাৰ্ছ নেম, তাৰপিছত আপোনাৰ মোবাইল নাম্বাৰ, আপোনাৰ ডেট অফ বাৰ্থডে, আপোনাৰ জেণ্ডাৰ যি হয়, তাৰপিছত আপোনাৰ আহিলে ৰিলিজন, তাৰপিছত আপোনাৰ কাষ্ট আহিলে, তাৰপিছত আপুনি PWD হয় নে নহয় আপুনি ইয়াতে ক্লিক কৰি চাব। যদি হয় আপুনি হয় দিব, যদি নহয় নহয় দি দিব। আপোনাৰ ষ্টেট অফ ডমিচাইল, আপুনি ষ্টেট অফ ডমিচাইল আপুনি আসাম দি দিব। আসাম দিয়াৰ পাছত আপুনি ডিষ্ট্ৰিক্ট আপুনি দিব আপোনাৰ যি হয়। তাৰপিছত আপোনাৰ এক্সামিনেশ্যন এণ্ড কোৰ্চ ইনফৰমেশ্যন, আপোনাৰ লাষ্ট কোৱালিফাইং এক্সামিনেশ্যন আপোনাৰ কি আছিল, আপুনি যদি হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছে এইটো দিব, বা আপুনি ডিগ্ৰী পাছ কৰিছে বা আপুনি মেট্ৰিক পাছ কৰিছে, যি পাছ কৰিছে আপুনি দিব। তাৰপিছত আপোনাৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ, আপুনি যিটো এক্সাম পাছ কৰিছে আপোনাৰ তাৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ দিব লাগিব। তাৰপিছত আপোনাৰ চেকিং এডমিশ্যন ফৰ, আপুনি কিহৰ কাৰণে এডমিশ্যন কৰিব তাৰ আপুনি এইটো দিব। আৰু আপুনি যদি ওপৰত আপোনাৰ ডিগ্ৰীৰ কাৰণে এডমিশ্যন দিয়া হয় তেতিয়া আপুনি ইয়াত চেকিং এডমিশ্যন ফৰ ছেমিষ্টাৰ, তেতিয়া আপোনাৰ ইয়াত ওলাব কোনটো ছেমিষ্টাৰ কাৰণে আপুনি এডমিশ্যন কৰিব। তাৰপিছত আপোনাৰ ইয়াত আহিলে বেংক একাউণ্ট ডিটেইল, আপোনাৰ বেংক একাউণ্ট হোল্ডাৰ নে আপোনাৰ বেংকৰ নামটো যিটো নামত আছে সেইটো আপুনি দিব। তাৰপিছত আপোনাৰ বেংক একাউণ্ট নাম্বাৰ, তাৰপিছত আপোনাৰ IFS কোড নাম্বাৰ, তাৰপিছত আপুনি কেপচা এটা দেখিব, আপুনি কেপচাটো যেনেধৰণে আছে তেনেধৰণে আপুনি ইয়াত টাইপ কৰি দিব। তাৰপিছত আপুনি ইয়াতে আপুনি ক্লিক কৰি আপুনি ছাবমিট কৰাৰ পাছতে গাইজ আপোনাৰ অনলাইনটো হৈ যাব। অনলাইনটো হোৱাৰ পাছতে আপোনাৰ আইডি নাম্বাৰটো আপুনি পাই যাব। যদি আপুনি শেষলৈকে চালে নিশ্চয় আপুনি শিকিলে কেনেকৈ আপুনি অনলাইনটো কৰিব। আৰু গাইজ আপুনি ভিডিঅ'টো যিমান পাৰে আপুনি লগৰবোৰলৈ আপুনি শ্বেয়াৰ কৰি দিয়ক যাতে সকলো ল'ৰা ছোৱালীয়ে গম পাওক। আৰু যদি আপুনি মোৰ চেনেলটো নতুন গাইজ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো টিপি দিব যাতে এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'